वेलकम बैक टू माय यूट्यूब चैनल। नमस्कार, मैं पल्लवी नाथे आपलोक सकलोके पुनर्बार मोर यूट्यूब भिडिओ स्वागतम जानाइछो। आरु जदिहे आपनालोके मोर चैनलটো प्रथमबाৰৰ বাবে চাইছে তেতিয়াহলে প্লিজ मोर चैनलটো लाइक कमेन्ट शेयर एंड सब्सक्राइब কৰি দিব। আৰু আজি মই আপোনালোকৰ মাজলৈ কোনো ধৰণৰ ব্লগ লৈ অহা নাই। মই আজি এটা নতুন ভিডিও দেখাম। মানে এপ্ৰিলৰ 29 তাৰিখে আমাৰ গাঁৱত গোসাইলোৱা মেলা আছিলে, তাত এখন নাটক আয়োজন কৰা হৈছিল। নাটকখনৰ নাম হৈছে ৰামলীলা। তাই সৰু সৰু দৃশ্য আজি মই আপোনালোকক দেখাম। তেতিয়াহলে বলক আজি আমি নাটকখন চাবলৈ যাম। নাটক গোটেইখন নহয়, তাই সৰু সৰু 2-3টা দৃশ্য চাবলৈ যাওঁ। মোৰ দৃশ্য আৰু কৈ দিব ভাল কৰিছো না বেয়া কৰিছো। জীৱনত প্ৰথমবাৰ নাটক কৰিছো। আগতে নাচো ডেন্স কৰো, কিন্তু এবাৰ প্ৰথম নাটক কৰিছো। গতিকে কেনেকুৱা হৈছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। বেয়া হলেও জনাব, ভাল হলেও জনাব। যাবলৈ মানা কৰিছে। কৈছো নহয় অকলে কৈছো নহয় অকলে মই আছো নহয়। মই আছো নহয়, মই আছৰ কাৰণে তোৰ দৰে মাতাল, তোৰ দৰে গীত, তোৰ দৰে মতলবী मटली देखा ना दादा होते वो फोन करे ना है कितना याद है
বিশেষ চাবা যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই